মাংসৰ এখন অবৈধ বেহা চলি আছে গুৱাহাটীখনত যিটো গোন্ধ যি খবৰ আমি পাইছিলোঁ আজি তাৰ প্ৰমাণ পাইছে কুকুৰা দোকানত যেতিয়া গু মাংস বিক্ৰী কৰিব একেখন দোকানত আপুনিও কিনিছে মইও কিনিছো আন কোনোবাই কিনিছে তে আপুনি যে গু মাংস খোৱা নাই কেনেকৈ ক'ব কাৰণ মই মিছা কথা নকওঁ আৰু যিদিনাই মই মিছা কথা পাব সেইদিনাই মোক যি শাস্তি দিয়ে মই ৰাজহুৱাকৈ ল'বলৈ প্ৰস্তুত লা বেপাৰ অবৈধ বেহাটো সকলোতে চলি আছে সকলো ধৰণৰ এই বিষয়বোৰ বন্ধ হ'ব লাগে বুলি মই কৈছোঁ তো এই কথাটো কোৱাত বিভিন্ন সংবাদ গোষ্ঠীয়ে যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ বিভিন্ন ব্যক্তিসকলেও যি ধৰণে গোটেই বিষয়টো লৈ তুচ্ছ তাচ্ছিল্য কৰিলে আজিতো ক'লে আজি তেওঁলোক নিমাত কিয় যিসকলে মোক লৈ সেই কথাবোৰ কৈছিলে যিসকলে মই সেইখিনি সময়ত মোক তুচ্ছ তাচ্ছিল্য কৰিছে বাঘে কি খাব কি নাখাব সত্যৰঞ্জন বৰাক সুধি খাব নেকি বুলি যিসকলে প্ৰশ্ন কৰিছে আজি কৰক প্ৰশ্ন আজি কৰক এতিয়া তেওঁলোক নিমাত কিয় তেওঁলোকৰ মাত এতিয়া ওলাব লাগে নহয় তেওঁলোকৰ মাতটো এতিয়া ওলাওক মই বিচাৰোঁ এতিয়া কওক যে সত্যৰঞ্জন বৰাই ভুল কৈছিল এতিয়া সেইটো সাহস দেখুৱাওক যে সত্যৰঞ্জন বৰাই ভুল কোৱা নাছিল সত্য কথা কৈছিল আজি এইটো কৈ দেখুৱাওকচোন তেওঁলোকে যদি পাৰে মই তেওঁলোকলৈ আজি এইটো প্ৰত্যাহ্বান জনাইছোঁ কাৰণ মই মিছা কথা নকওঁ আৰু যিদিনাই মই মিছা কথা পাব সেইদিনাই মোক যি শাস্তি দিয়ে মই ৰাজহুৱাকৈ ল'বলৈ প্ৰস্তুত মানে সত্যৰঞ্জনৰ মুখৰ পৰা যিখিনি কথা ওলাইছিলে এতিয়া সংবাদ মাধ্যমত চৰ্চা হৈছিলে সেই কথাখিনি সম্পূৰ্ণৰূপে শুদ্ধ সত্য আজি ঘটনাটো এইটো প্ৰমাণ কৰি দিলে নহয় মই যে কৈছোঁ যে চিৰিয়াখানাক গো মাংস দিয়া কেন্দ্ৰ কৰি গো মাংসৰ এখন অবৈধ বেহা চলি আছে গুৱাহাটীখনত যিটো গোন্ধ যি খবৰ আমি পাইছিলোঁ আজি তাৰ প্ৰমাণ পাইছে মই খবৰ দিছোঁ আজি আপোনালোকে প্ৰমাণ কৰিছে হ'ব এটা প্ৰসংগ এতিয়া উত্থাপন হৈছে যে নাৰেংগীত যিখন মাংসৰ বজাৰ আছিলে মুৰ্গীৰ মাংস দোকানত গৰুৰ মাংস পোৱা গৈছে আজি এটা অভিযোগ উত্থাপন হৈছে এই দৃশ্যাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব আপোনালোকে যদি মোৰ বোধহয় 11 অক্টোবৰ আছিলে 11 অক্টোবৰ মই দিছপুৰ প্ৰেছ ক্লাবত যিখন সংবাদমেল সম্বোধন কৰিছিলোঁ তাতে এই কথাটো মই স্পষ্টকৈ কৈছিলোঁ যে গুৱাহাটী মহানগৰত গো মাংসৰ এখন অবৈধ বেহা চলি আছে আৰু সেই প্ৰসংগটো কৈছিলোঁ যে গুৱাহাটীত কোনো ধৰণৰ বা অসমৰ বিভিন্ন ঠাইত কোনো ধৰণৰ তেনেকুৱা অনুজ্ঞাপত্ৰ থকা কাউ স্লটাৰিং হাউচ নাই এতিয়া তাৰ লগত সম্পৰ্ক ৰাখি মই কথাটো কৈছিলোঁ যে চিৰিয়াখানাত য'ৰ পৰা গৰু মাংস অনা হয় গৰু মাংসৰ কাৰণে এখন অনুজ্ঞাপত্ৰ থকা এখন স্লটাৰ হাউচ আছে তেওঁ বাকীখিনি কেনেকৈ চলি আছে তো সেই প্ৰসংগটো তাত আছিলে তেতিয়া মই কৈছিলোঁ যে সেই চিৰিয়াখানাত যদি চিৰিয়াখানাৰ গৰু পশুক মাংস খুৱাবলৈ খাদ্য দিবলৈ যেতিয়া গো মাংস অনা হৈছে তাৰ গইনা লৈ পেলাই গুৱাহাটী মহানগৰখনত এই ধৰণৰ বেহা চলি আছে নেকি অবৈধ বেহা মই প্ৰশ্ন কৰিছিলোঁ তাকে বিভিন্নজনে বিভিন্ন ধৰণে তাক লৈ গ'ল ইণ্টাৰপ্ৰেট কৰিলে বিভিন্ন ধৰণৰ বিষয়টো বেলেগ ফালে লৈ গুচি গ'ল আজি আপোনালোকে দেখিছে মই ৰাতিপুৱাই খবৰ পাইছোঁ যেতিয়া নাৰেংগী বজাৰখনত গো মাংস ধৰিছে মোলৈ ভিডিঅ' আহিছে মই দেখা পাইছোঁ ওদালবাক্ৰাত অলপ আগতে লাল গণেশত য'ত হৈছে হনুমান মন্দিৰৰ ওচৰত তাকো ধৰিছে মই দেখিছে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি মই দেখা পাইছোঁ গোটেই কথাখিনিত এইটো হৈ আছে নহয় এইবোৰ বন্ধ হ'ব লাগে বুলিতো মই কৈছোঁ বন্ধ হ'ব লাগিব এইবোৰ চলি আছে এতিয়া মই কোৱাৰ লগে লগে এটা বস্তু মোৰ কি ভাল লাগিছে যেতিয়া বিষয়বোৰ আহিছে আমি যে জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণৰ যিটো কথা কৈছোঁ সেই জাগৰণটো হৈছে মোৰ কথা আছিল মই চিন্তাটো দিছোঁ মই বিষয়টো দিছোঁ বাকী ৰাইজে কৰিব ৰাইজে সজাগ হৈছে সচেতন হৈছে চেতনা জাগ্ৰত হৈছে তেওঁৰ কাৰণে দেখা পাইছে আগতো চলি আছিল চাগে আমাৰ এই হিন্দু সমাজখনে চাগে আগৰ পৰাই তেনেকৈ খায়ো আছিল এতিয়া যদি মই কওঁ সেই গৰু মাংসৰ সৰু সৰু টুকুৰা কৰি মুৰ্গীৰ মাংসৰ লগত বিক্ৰী কৰি দিছে কুকুৰাৰ লগত দি দিছে মিলাই কেনেকৈ জানিব আপুনি তাৰ গ্যাৰাণ্টি আপুনি ল'ব পাৰিব আজি কুকুৰা দোকানত যেতিয়া গু মাংস বিক্ৰী কৰিব একেখন দোকানত আপুনিও কিনিছে মইও কিনিছোঁ আন কোনোবাই কিনিছে তে আপুনি যে গু মাংস খোৱা নাই কেনেকৈ ক'ব কি পদ্ধতিগতভাৱে আমাৰ গোটেই সভ্যতা সংস্কৃতি নষ্ট কৰিব চেষ্টা কৰি আছে এই কথাটো মই কৈ আহিছোঁ তাৰ প্ৰমাণ পাইছে মই কোৱা কথা যে বেচলেছ নহয় অপ্ৰাসংগিক নহয় অযুক্তিকৰ নহয় আৰু মই যে মিছা কথা কোৱা নাই তাৰ প্ৰমাণ আজি দুইটা ঘটনা যিহেতু গো মাংস সকলোকে বিক্ৰী কৰিব নোৱাৰে এই পূজা মাতৃক আমি পূজা কৰোঁ তেনেস্থলত এখন মাংসৰ বজাৰত